নমস্কাৰ আপোনালোক সকলোকে প্ৰণৱ ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মানে 5 জুন বিশ্ব পৰিৱেশ দিৱস। আৰু মই বৰ্তমান উপস্থিত হ'বলৈ গৈ আছোঁ দক্ষিণ কামৰূপ জিলাৰ নাৰেংগাত। আৰু মই কিয় গৈ আছোঁ আপোনালোকক মই জনাই আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। আৰু মই বৰ্তমান ইফালে মানে বাছ ষ্টেচনত মানে অলপমান ৰখিম, আৰু বাছবিলাক আহিলে মানে উঠিম, আৰু বাছ বুলি নহয় যিকোনো গাড়ী আহিলে মই যাম। গতিকে আপোনালোকক লগ পাই আছোঁ নাৰেংগাৰ পৰা। আৰু মই ফাইনেলি বৰ্তমান বাছৰ পৰা নমি দিলোঁ, আৰু বকৰ চাৰিআলিত মই নমি দিছোঁ। ইয়াৰ পৰা যিহেতুকে নাৰেংগা অলপমান মানে ভিতৰত হয়, আৰু বকৰ পৰা প্ৰায় মোটামুটি 8 কিলোমান ভিতৰত হয়। আৰু এই বকৰ চাৰিআলিত মানে প্ৰত্যেক দিনাই আৰু ৰাতি মোটামুটি 10টামানৰ পৰা ৰাতিপুৱা 6টামানলৈকে এখন পাইকাৰী বজাৰ হয়, মানে শাক পাচলি বজাৰ। আৰু ইয়াত বিভিন্ন ধৰণৰ শাক পাচলি ওলায়। গতিকে মই আপোনালোকক ইয়াতে মানে অৱশিষ্ট অলপমান দেখুৱাই দিছোঁ, মানে বিক্ৰী কৰি আছে এতিয়াও খবৰ হৈছে মোটামুটি। আপোনালোকে দেখিলে ইয়াত আৰু আনাৰস ওলাইছে মাটি, আৰু সেইফালে অলপমান আগত আছে চাৰিআলি। আৰু এইবিলাক মানে আনাৰস দেখিছোঁ, আনাৰসৰ যোৰা কিমান মই আপোনালোকক অলপমান সুধি দিছোঁ। আৰু এইবিলাক চব নতুনকৈ আনাৰস ওলাইছে। দাদা আনাৰসৰ যোৰা কিমান? 100 টকা। আৰু কলবিলাক আপোনালোকে দেখিছে মানে আনাৰসৰ যোৰা 100 টকা। অঁ ঠিক আছে, ৰচোন আকৌ চাম। আৰু সেইফালে ওলাইছে লেটু, আৰু এইবিলাক তামোল। আৰু এইবিলাক আছে মানে পকা কঁঠাল, ৰঙালাও। আৰু মই আজি মানে বকা আহি পাওঁতে অলপমান দেৰি হ'ল। আপোনালোকে দেখিছে নহয় পাছৰ ফালে ৰাস্তাবিলাক কেনেকুৱা, আৰু বাকী সংগীতবিলাক ইয়াত আছে, মই আপোনালোকক দেখুৱাই আছোঁ। অ' কৃষ্ণ ভাই, আপোনালোকে ক'ত যায় ইমান ৰাতিপুৱাই? হা, লাজ পাইছে নেকি? হয় নেকি? আৰু বাপেও যাব নেকি? হয় নেকি? কি আছে আজি তাতে? আৰু এইবিলাকো যাব একেলগে। আৰু অৱশেষত আমি মানে নাৰেঙা পাই গ'লোঁ, আৰু আপোনালোকে দেখিছে আৰু ইফালে 100 মিটাৰমান আছে। গতিকে আমি ইয়াৰ পৰাই মানে পতাকাবিলাক দেখিছোঁ, গতিকে আমি পোৱাবলৈ ধৰি লৈছোঁ। আৰু ইফালে দাদাজনে কৈছে মানে অলপমান আগত আছে বুলি, চ' পলম নকৰি আগবাঢ়ি গৈ আছোঁ। আৰু সেয়া দেখিছে নহয় আপোনালোকে, ইয়াতে মানে বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে, আৰু ইয়াতে আমাৰ অনুষ্ঠান আছে। গতিকে আমি ইয়ালৈকে আহিছোঁ, আৰু ৰাস্তাবিলাক চাওঁ আপোনালোকে। অলপমান আজি ৰাতিপুৱাৰ ভাগত বৰষুণ দিছিলে, সেইকাৰণে অলপমান ৰাস্তাটোৰ কণ্ডিশ্যনটো অলপ বেয়া। ফাইনেলি আমি আহি পালোঁ মানে নাৰেংগা। এইবাৰ আমি দুপৰ হালাব লাগিব, কাপোৰ চেঞ্জ কৰি মই আপোনালোকক তাৰ পুনৰ লগ পাম। আৰু আপোনালোকে দেখিছে অলপমান দেৰি হ'ল, সেইকাৰণে মানে ইফালে এখন বৰ্ধনৰ অনুষ্ঠান চলি আছে, আৰু মই আপোনালোকক অলপমান তেখেতে তাৰ পৰা সেৱা নিবেদন কৰিছে। আৰু আজি পবিত্ৰ অনুষ্ঠানটিৰ মুখ্য ৰূপক হিচাপে আমি মহামান্য আৰু আজি মানে বিশ্ব পৰিৱেশ ফালৰ পৰা মানে গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছে। গতিকে আপোনালোকক মই দেখুৱাই আছোঁ, বাপজনাই মানে এইফালে গছপুলি ৰোপণ কৰিবলৈ গৈ আছে। আৰু এইফালে আপোনালোকে ৰাভা আশ্ৰম সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য কৃষ্ণ সভাৰ বাপাই সমস্ত আজি আমাৰ বিশ্ব পৰিৱেশ দিৱসৰ আমি
এগৰাকী সন্মানীয় ব্যক্তি সন্মানীয় অতিথিৰ লগতে বিকল্প হিচাপে আমন্ত্ৰণ জনাই আনিছোঁ ৰাভা হাছান সম্পন্ন কৰিবৰ কাৰণে বিধান এফালে বৃক্ষৰোপণ আৰু আনফালে চলি আছে বৰ্তমান মানে থিয়া নাম চলি আছে মঞ্চত আৰু আপোনালোকক মই অলপমান দেখুৱাইছোঁ থিয়া নামৰ কম্পিটিশ্যন আছিলে গতিকে আপোনালোকে চাব অলপমান
গতিকে আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ এই প্ৰণৱ ব্লগ ইউটিউব চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'তে আজিলৈকে ধন্যবাদ